হে গাইজ, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মৰ্ণিং 6টা বাজিছে। এতিয়া মই ওলাইছোঁ বৰ্তমান মৰাণলৈ বুলি। মৰাণ কি কাৰণে গৈছোঁ অলপ পাছত কৈ আছোঁ আপোনালোকক ভালকৈ। মাত দেখিছে একদম চৰ্দি লগতে ডিঙি অৱস্থা একদম বেয়া, কাহ হৈ আছে। আৰু এতিয়া মই ওলাই ল'লোঁ ধুনীয়াকৈ কিবা এটা খাই মেলি এনেকৈ মৰাণলৈ বুলি ওলাওঁ। এতিয়া ওলাই লওঁ, এতিয়া জোতাযোৰ পিন্ধি লওঁ। তো ফাইনেলি গাইজ এতিয়া ওলাই আহিলোঁ আৰু ৰাতিপুৱা এনেকৈ অলপ চলপ কিবা কিবি খাই মেলি ওলাই আহিছোঁ এতিয়া। আৰু এতিয়া হাইৱেত আছোঁ এইফালে আমাৰ নখাত এইফালে। এইটো মোৰ লগৰটো পাই গ'লো এতিয়া। স্কুটি পাৰ্টি লাগিব দেই নে কি? অঁ, আৰু আমি মৰাণ গৈ আছোঁ এইটো কাৰণেই, এতিয়া এপ্ৰেণ্টিছ পাইছোঁ অইলত, তো সেইটো কাৰণে গৈ আছোঁ। আজি হৈ গ'ল 2 মাহ হৈ গ'ল। প্ৰথমতে দুলীয়াজানত আছিলোঁ, দুলীয়াজানত থাকিলোঁ 20 দিনমান। আৰু তাত থাকি মেলি এনেকৈ ট্ৰান্সফাৰ ল'লোঁ আৰু বাকী এইটো এপ্লাইটোতো কেতিয়াবাই কৰা আছিলে। আজি হয়তো 21 মানত কৰিছিলোঁ। মোৰ 18 to 20 আছিলে। মাজত এইবোৰ কাৰ আন্দোলন, লকডাউন কিবা কিবি মানে কামত পূৰা অলপ লেট হৈ গ'ল। সেইকাৰণে 21ত ওলাইছে চাৰ্টিফিকেট। তো ফাইনেলি মই 21ত এপ্লাই কৰিছোঁ, এতিয়া 25ত পাইছোঁ। কি ক'ম, মই বহুত ল'ৰা ছোৱালী এতিয়া পাইছে আৰু বাকী যি কি নহওক পাইছোঁ, সেইকাৰণে কৰি লোৱাই ভাল বুলি কৰি লৈছোঁ। তো এতিয়া ওলাই আছোঁ। তাতে কি ক'ব, বৰষুণৰ বতৰ আজি, গোটেই ৰেইনকোট লগাই আছোঁ একদম ধুনীয়াকৈ। তো লাহে লাহে গৈ থাকোঁ এতিয়া মৰাণ বোলে যাবলৈ ৰেডি। তো গৈ থাকোঁ ব'লক তেন্তে লাহে লাহে। গেলা বতৰ উপায় নাই আৰু এতিয়া গৈ থাকোঁ। ৰাস্তাটো ইমান বেয়া এইডোখৰ বুলি নহয়, মাজে মাজে বহুতেই বেয়া ৰাস্তাটো। তো এনেকৈ গৈ থাকিব লাগিব লাহে লাহে। বৰষুণৰ বতৰ। গৰমো গৰম, বৰষুণ দিলেও প্ৰব্লেম, ৰ'দ দিলেও প্ৰব্লেম। ধৰিব পৰা নাই। বহুত বেয়া হৈ গ'ল। ৰাস্তা ঠিকে আছে, পকা ৰাস্তা, কিন্তু এই ব্লক দিয়ে ৰাস্তাটো মাথা বেয়া হৈ যাব। স্কুটি পূৰা জঁপিয়াই মানে ব্লক দিয়ে ৰাস্তাত। বাকী এতিয়া লেঙেৰী পাই গৈছোহি। আৰু এইফালে চাওক এজাৰ ফুলাৰ বতৰ, ইমান ধুনীয়া লাগে মানে। এই ৰাস্তাটো অলপ প্ৰব্লেম হয়, বহুত মানে জঁপিয়াই ৰাস্তা যে, তাতে একো নাই, জঁপিয়াই গৈ থাকোঁ। আজি বহু দিনৰ পাছত ভিডিঅ' বনাইছোঁ, সকলোৱে শ্বেয়াৰ এটা নিশ্চয় কৰি দিব। ভাল লাগিলেও বেয়া লাগিলেও, আৰু যিবিলাকে এপ্ৰেণ্টিছ কৰি আছে কমেণ্ট এটা কৰি দিব কোন জেগাত কৰি আছে। কিন্তু ৰাস্তাটো আহি ভাল লাগে কিবা এটা, এইটো ছিজনত মানে এজাৰ খুলি থাকেতো, বহুত ধুনীয়া লাগে দেখিবৰ কাৰণে। এজাৰ ৰাধাচূড়া, তাতে এইফালে সোণাৰু মানে মিক্সিং হৈ যায়, বহুত বেছিয়ে ভাল লাগে। তো এতিয়া বামুণবাৰী পাবলৈ হৈ গ'ল আৰু এনেদৰে গৈ থাকোঁ। মাজে মাজে দুটা এটা কথা কৈ থাকিম। ভইচটো গৈছে মানে ভালকৈ গম পোৱা নাই, বহুত চিঞৰি কৈ আছোঁ, তাতে মাতটো অৱস্থা বেয়া। বৰষুণ আহি গ'ল। পাই গ'লোঁ সেই বামুণবাৰী, আৰু এতিয়া ইয়াতে অলপ ৰৈছোঁ, মানে লগৰটো কিবা এটা লয়। কেইটা বাজিলে এতিয়া? 7:16 হৈছে। একো নাই, 8টা বজাৰ আগত পালেও হ'ব, নহ'লে 7:35 মানত পাই যাম আৰু। এই ডিউটি টাইমটো থাকে 7টাৰ পৰা 3টালৈকে। এতিয়া প্ৰায় 7:16 হৈ গৈছে। একো নাই, এতিয়া বৰষুণৰ বতৰ, লাহে লাহে গৈ থাকোঁ এনেদৰে। এই হ'লনে? ক'ত গ'ল? বৰষুণটো যে কি ক'ম আৰু, বাৰিষা বতৰ পাই গৈছে আৰু লাহে লাহে। পাই গ'লোঁ
মৰাণ টাউন। আচলতে এইটো স্কুলৰ টাইম পৰি যোৱাটো পুৰা ভিৰ হৈ যায় মানে এইডোখৰত। বাকী দেখি লওঁ এতিয়া মই প্ৰস্তুতি হৈ এফালে যাম। তো ফাইনেলি পাই গ'লোঁ এতিয়া। বেগটো উলিয়াই লওঁ। মানে কি হ'ল ইয়াত গেট পাছখন মেইন আৰু এখন দেখুৱাব লাগিব, তাৰপিছতে সোমাব দিব। বেগ লওঁ তাৰপৰা যাওঁ। মোৰ লগৰটো এতিয়া পাইছে। মই অথনিয়ে পালিহি বুলি তই ভাবিছিলোঁ। মই লাহে লাহে আহি আছোঁ ন ব্লগ ভিডিঅ' কৰি এক্সপায়াৰ 23/3/26। 7টা পষ্টপন হৈ গ'ল পাওঁতে। এইফালে বৰষুণ নাই দিয়া হয় নাই আকৌ। সেইটোৱেতো এইফালে শুকান, আমাৰ সেইফালে বৰষুণ দি আছে মানে। এইফালে এইডোখৰ পাইছোঁহি যেতিয়া বৰষুণেই নাই। ট্ৰেকিং হৈ গ'ল, ইয়াৰ ভিতৰত এণ্ট্ৰিটো মাৰোঁ আৰু তাৰপৰা কেতিয়া লগ পাম আৰু দেই। এইফালে আমাৰ CRSF ছাৰসকল আছে, ধুনীয়াকৈ সোমাই যাওঁ। ইয়াত ভিডিঅ' বনালে একো নকয় চাগে তো, কি হ'ব নাজানো নে সুধি ল'ব লাগিব। তো পাই গ'লো ভিতৰত এতিয়া, ধুনীয়াকৈ গৈ আছোঁ খোজকাঢ়ি। অলপ আহিব লাগে আৰু পাৰ্মিশ্যনটো মানে আকৌ বাইক স্কুটি সোমাব হ'লে এনেকৈতো আকৌ বনাব লাগে ন কিবা কিবি। ষ্টাৰ্ট পূৰা এতিয়া লাগি আছে। আমাৰ নয়ন ছাৰে পূৰা কাম লাগি আছে। এয়া আমাৰ ডিপাৰ্টমেণ্টটো লজিষ্টিক। এতিয়া হৈ গ'ল ছুটি 3:30 হৈ গ'ল। এতিয়া ছুটি হৈ গ'ল আমাৰ 3:30 হৈ গ'ল। ওলাই আহিলোঁ অলপ আগতে ওলাওঁ, আজি অলপ দেৰিকৈ ওলাইছোঁ। কিন্তু ৰ'দটো চাওক, যিটো মানে ৰ'দ দিছে ভিডিঅ' একদমেই বনোৱা নহ'ল। মানে কামৰ মাজত ভিডিঅ' বনাবও বেয়া, সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল। এতিয়া গৈ থাকোঁ ঘৰলৈ। ল'ৰাটো গ'লেই বাৰু, এতিয়া মই লাহে লাহে গৈ আছোঁ। আহি মেলি পালোঁহি তিলৈজান, বেছি দূৰ নাই পাবলৈ ঘৰ। এনেই নৰ্মেলি এটা ভিডিঅ' বনালোঁ আৰু এতিয়া বহুত দিন যে কিবা এটা দিয়া নাই, লাইক এটা কৰি দিব আৰু। কাইলৈ আকৌ আহিব লাগিব। আৰু ৰ'দটো চাওক, আজি এনেকুৱা ৰ'দ দিছে মানে। ইয়াতে ঠাণ্ডা এডোখৰ জেগা, ইয়াতে ৰৈ দিছোঁ। তেন্তে আকৌ নেক্সট এটা ভিডিঅ'ত ভালকৈ লগ পাম। বাই বাই।